হাই এভৰিৱান নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো ভাবিছো নতুন এটা সিৰিজ আৰম্ভ কৰো এই সিৰিজটোত মই 10 দিন 10টা ভিডিঅ' আগবঢ়াম 10টা লুকৰ হৈতে মই ইয়াত শাৰীও পিন্ধিব পাৰো বা চাদৰ মেখেলাও পিন্ধিব পাৰো মই ব্লাউজ ডিজাইনো লগতে ড্ৰেপিং ট্ৰিকো মই শেয়াৰ কৰিম ইয়াত মই এজোৰ মিক্স পাটৰ মেখেলা চাদৰ পিন্ধিছো এইজোৰ আৰু লগত যেটো ব্লাউজ দেখুৱাইছো সেইজোৰ এক্সট্ৰাকে সিলোৱা হয় কাপোৰজোৰত যেহেতু ৰাণী কালাৰ আছে মই সেই কাৰণে ৰাণী কালাৰ ব্লাউজ পৰিধান কৰিছো আৰু এইফালে মই জুৱেলাৰী কন্ট্ৰাষ্ট কৰিবৰ কাৰণে ব্লাউজটোত থকা কালাৰ এটা লৈছো মই ব্লাউজটোত ব্লু কালাৰ মিনা কৰা আছিল সেই কাৰণে মই ব্লু কালাৰৰ এছএমএছ জুৱেলাৰী পিন্ধিছো লগত এপাত মুঠি খাৰু পিন্ধিছো আৰু এয়া মোৰ লুকটো কমপ্লিট হৈ গল ইয়াত মই মেকআপ বা হেয়াৰ ষ্টাইল তেনেকুৱা কোনো দেখুৱা নাই আপোনালোকে ইয়াৰ একৰ্ডিংলি কৰিব পাৰে আৰু এনেকুৱা ধৰণৰ লুক আপোনালোকে বিয়া খাবলৈ গলেও ক্ৰিয়েট কৰিব পাৰিব কেনেকুৱা লাগিছে জনাব সিম্পল হৈছে হলো মিক্স এণ্ড মেচ কৰি ক্ৰিয়েট